আজি মৰ্নিং যিটো ভূমিকম্প হৈ গ'ল আৰু সেই বিষয়ে মই আমাৰ ঘৰটো দেখিছে কেনেকৈ চিয়াল ফাটা দি ফাটিছে আৰু কেনেকৈ ৱালবোৰ মানে এৰি গৈছে, তলত পৰিছে জোকাৰণিৰ ফলত। আৰু এই পৰিস্থিতিটো বিশেষকৈ এবাৰ ফাৰ্ষ্ট অভিজ্ঞতা, কাৰণ এনেকৈ আগত এনেকৈ সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু এনেকুৱা পৰিস্থিতি হোৱা নাছিলে বা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। কাৰণ এইটো প্ৰাকৃতিক দুৰ্যোগ যে এনেকৈ হয়, বাহিৰৰ দেশত হয়, কিন্তু আমাৰ অসমত যে এনেকৈ হয় বিশেষকৈ ভবা নাছিলোঁ। কিন্তু ভয় লগা অনুভৱ এটা, ভয় লগা পৰিস্থিতি সন্মুখীন হৈছিলোঁ। আৰু মানে সন্মুখত এনেকৈ ৱালবোৰ জোকাৰণিত ফাটি গৈছে, মই নিজে প্ৰত্যক্ষভাৱে দেখিছিলোঁ আৰু বহুত ভয় লাগিছিলে। আৰু চাওক, সেইকাৰণে মই এই ভিডিঅ'টো কৰিছোঁ আজি, কৰি আপোনালোকক দেখালোঁ মোৰ ঘৰৰ পৰিৱেশ। আৰু বিশেষকৈ নিউজত এতিয়া জনামতে বহুতখিনি ক্ষতিগ্ৰস্ত হৈছে অসমত, আৰু দেখিছে। আৰু অসম সাৱধান হ'বলৈ হৈ গ'ল, কাৰণ প্ৰাকৃতিক দুৰ্যোগ আমাৰ অসমত এনেকৈ হোৱা নাছিলে, কেনেকৈ এতিয়া ঘটিছে। এইটো এটা মানে সংকেত বুলি ক'ব পাৰি। ভগৱানে সংকেত দিছে আমাৰ অসমখনক, মানে প্ৰাকৃতিক দুৰ্যোগ। আৰু লগতে অসমৰ মানুহ এতিয়া সাৱধান হ'বলৈ হ'ল। আৰু বিশেষকৈ দেখিছে কেনেকৈ ৱালবোৰ চিটা চিটিকৈ ফাটি গৈছে, কাৰণ ফটোত সৰু দেখিব পাৰি, কিন্তু আপোনাৰ মই সন্মুখত বহুতখিনি ফাটি গৈছে আৰু ক্ষতিসাধন হৈ গৈছে ৱালবোৰ। আপোনালোকক দেখাইছোঁ, চাওক। এইবোৰ পলয় হয়, পলয়।